নমস্কাৰ, আজি আমি চুঙাত দিয়া মাংস খাবলৈ লৈছোঁ। সকলোখিনি বস্তু ৰেডি কৰি লৈছোঁ। পিঁয়াজ আৰু মাংসত মই সকলোখিনি বস্তু আগতীয়াকৈ সানি লৈছোঁ, মছলাৰ পৰা আদি কৰি সকলো বস্তু। এতিয়া ইয়াতে পিঁয়াজ, জলকীয়া, তাৰপিছতে আদা, নহৰু গোটেইখিনি দি ল'ম। অকণমান বিলাহীও কাটি দিম। তাৰপিছতে ধনিয়া মই বাছি থৈছিলোঁ, ধনিয়া দি দিম। দি পেলাই ধুনীয়াকৈ সানি ল'ম। আৰু যিহেতু পিছত অকণমান বস্তু দিছোঁ, সেইকাৰণে তাৰ বাবে অকণমান নিমখ ভালদৰে সানি চুঙাকেইটা ধুই লৈছিলোঁ, তাতে মই মাংসখিনি ভৰাই দিছোঁ। আৰু ভৰাই লৈ পেলাই ধুনীয়াকৈ মুৰ্গীখন মাৰি দিম। মাৰি পেলাই ৰেডি হৈ যাব জুইত দিবৰ কাৰণে। এয়া মই মুখখন মাৰি লৈছোঁ। জুই ধুনীয়াকৈ ধৰি থোৱা আছে, তাতে চুঙাকেইটা দি দিলোঁ। অলপ সময় ভালদৰে চুঙাকেইটা পুৰি যোৱাৰ পাছত আমাৰ চুঙাত দিয়া মাংস ৰেডি।